নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আমি পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এযোৰ মই হাতে বোৱা চাদৰ মেখেলা পদ্মিনী টচ বৈছিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইযোৰ কাপোৰযোৰ ইয়াতে ফুলৰ ৰংটো অৰেঞ্জ হয়, কিন্তু দেখিবলৈ য়েল্লো লাগিছে দেই। গ্ৰীণ আৰু অৰেঞ্জত বচা হৈছে। এখন চাদৰখনত মই এনেদৰে 4টা সৰু সৰুকৈ পুলি ভাঙি তাৰপিছত এনেকৈ কাষৰিটো ওলট পালটকৈ দি এনেদৰে কাষৰিটো ওলট পালটকৈ দিয়াৰ পিছত এনেকৈ ডাঙৰ দু লাইন বুটা কৰি দিছোঁ। আৰু ইয়াতে অলপ মাজে মাজে এনেদৰে চেইন ডিজাইন এটা কৰি দিবলৈ দিছে, যিহেতু এইটো কাষ্টমাৰ অৰ্ডাৰ হয়। কাষ্টমাৰে যেনেদৰে অৰ্ডাৰ কৰিছে তেনেকৈ বোৱা হৈছে। আৰু মেখেলাখন ঠিক তেনেকুৱা। মেখেলাখনত চেইনটো দিব দিয়া নাই, মেখেলাখনে চিম্পুলকৈ ব'ব দিছে। আৰু ইয়াৰে চাইড পাৰীকেইটা এইটো চাইড পাৰী আৰু ব্লাউজ পিচ আছে ইয়াতে। কাপোৰটো আচলতে খুব ধুনীয়া হৈছে, পিন্ধিবলৈ বহুত ভাল হ'ব গৰমত। গৰম ঠাণ্ডা কথা নাই, আৰু পিন্ধিবলৈ ভাল লাগিব, মানে বহুত পাতল কোমল ভাল হৈছে। লগতে ইয়াৰ ফুলৰ চানেকিটো মই ভালদৰে উঠাই দিম। এতিয়া স্ক্ৰীনশ্বট ল'লে মানে ভালদৰে ধৰিব নোৱাৰিব। কিন্তু যিহেতু কেইবাবছৰ আগতে তোলাইছিলোঁ ফুলটো, অলপ মানে অস্পষ্ট হৈছে। ফুলৰ চানেকিবোৰ আচলতে তেনেকৈ জাপি থ'লে অলপ পাতল হৈ যায় ৰংটো, সেইটো কাৰণে পিছতকৈ দিম, কেইদিনমানৰ পিছত ভালদৰে তোলাই মেলি দিম বেলেগ গাৰ্ফত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।